হাই ফ্ৰেণ্ডসকল, কি খবৰ আপোনালোকৰ? ভালনে আপোনালোকৰ? এইটো মোৰ 2 নম্বৰ ব্লগ হয়। আজি মই আপোনালোকক আমাৰ ঘৰৰ ওপৰত ছাদৰ ভিউ দেখাম। ছাদৰ পৰা কি দেখিব পাৰি তো আপোনালোকক দেখাম। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে তলত থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ সকলো ভিডিঅ' আপোনালোকে চাব পাৰিব। তো এতিয়া ঘৰত মোৰ লগত মোৰ ৰুমৰ পৰা ছাদৰ পৰা এইফালে মোৰ ৰুমৰ পৰা এইফালে বাহিৰলৈ যাম। তো ব'লক এইফালে বাহিৰত মোৰ লগত বাহিৰলৈ যিহেতু আহিলোঁ, দুৱাৰখন মাৰি থৈ দিম। দুৱাৰখন মাৰিলোঁ, এতিয়া আমি ছাদৰ ফালে এতিয়া বন্ধু বান্ধৱ হ'ল। মই ওপৰলৈ আহিলোঁ চিৰি দি। এতিয়া গধূলি হ'ব হৈছে, তো ভালকৈ পোহৰ অহা নাই চাগে। ওপৰত থাকি বহুত ভাল লাগে গৰমত, আৰু ৰাতি বহি ভাল লাগে। এয়া দেখিছে নহয়, মোৰ পাছফালে তামোল গছ আছে আৰু এনেকুৱা কি গছ বুলি কয় মই নাজানো। তাৰ পাছত এতিয়া একদম ঘূৰিলে একদম মূৰটো ঘূৰাই। আৰু আছে কলেজ যাবলৈ মোৰ বহুত ভয় লাগে। তো এইবোৰ আছে আমাৰ ঘৰত গছ, বাঁহ গছ আছে এনেকুৱা আৰু। তো এই মোৰ পাছফালে পথাৰ আছে, আমাৰ সেইটো ৰাস্তা হয়। আমি গাঁৱত থাকোঁ। তো এইখন পথাৰ মানুহবোৰে ৰুলেই এতিয়া চব সেউজীয়া হৈ গ'ল পথাৰ। তো আৰু এটা বস্তু আপোনালোকক দেখাম মই। এইজোপা দেখিছে নহয়, ভোল গছ মই ৰুইছোঁ। তো কেতিয়া লাগিব আৰু। এইটো আমাৰ আগফালে, এইটো নঙলা হয়, এইটো নামঘৰ আমাৰ একদম ফ্ৰণ্টতে আছে, ঘৰৰ ফ্ৰণ্টতে দেখিছে আপোনালোকে। তো এতিয়া গধূলি হ'ব হৈছে, বেলিটো লুকাই গৈছে তললৈ গৈ। এতিয়া ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। বেছিকৈ ছাবস্ক্ৰাইবটো কৰি দিব। এতিয়া চেনেলটো যিহেতু মোৰ নতুন হয়, সেইটো কাৰণে অতিকৈ প্ৰয়োজন হৈছে আৰু ছাবস্ক্ৰাইবাৰ। সেইটো কাৰণে আপোনালোকে মোৰ চেনেলটো চাব। মই এই চেনেলটোত নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম, যিহেতু ইউটিউবত মই নতুনকৈ আহিছোঁ। এইটো মোৰ 2 নম্বৰ ব্লগ হয়। সেইটো কাৰণে এতিয়া প্ৰথম কথা কওঁতে লাগি ধৰিব পাৰে, কিন্তু পাছত ভালকৈ শিকিম আৰু শিকি আছোঁ, শিকিবলৈ চেষ্টা কৰিম নতুন কথা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আৰু ভিডিঅ' বনাবলৈ মানে মই উৎসাহ পাম। মোৰ নাম